নমস্কাৰ নিউজ এনি টাইমৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে এগৰাকী বিশেষ নেতা, যিগৰাকী নেতাক লৈ ইতিমধ্যেই চৰ্চিত হৈছে ৰাজ্যৰ ৰাজনীতি। আমাৰ মাজত আছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক দুলু আহমেদ ডাঙৰীয়া, স্বাগতম জনাইছোঁ আপোনাক। সম্প্ৰতি ৰাজ্যৰ যি ৰাজনীতি, বিশেষকৈ কংগ্ৰেছৰ মহলত এতিয়া খুব চৰ্চাৰ নাম হৈ পৰিছে আপোনাৰ নামটো। কিহৰ কাৰণে, কেতিয়াৰ পৰা এই সংঘাত বা কেতিয়াৰ পৰা এই গেপটো কেতিয়াৰ পৰা আৰম্ভ হ'ল? চাওক, এই যিটো সংবাদ মাধ্যমত এই বিষয়টো চৰ্চিত হৈ পৰিছে, তাৰ মুখ্য কাৰণটো এই মই যিসকলক উদ্দেশ্যি কথাষাৰ কৈছিলোঁ, আপুনি চাব, মই যিটো ফেচবুকত মই আপডেট দিছিলোঁ, ফেচবুকটো মোৰ ব্যক্তিগত এটা বস্তু, মই তাত যিকোনো ধৰণৰ আপডেট দিব পাৰোঁ। আপুনি নিশ্চয় লক্ষ্য কৰিছে, ফেচবুকটো নিশ্চয় চাইছে মোৰ, তাত মই কাৰো নাম উদ্দেশ্যি মই কোৱা নাই বা মই দলৰ একো ক্ষতি কোৱা কথা মই কোৱা নাই। আৰু কিয় দিব লগা হ'ল, কাৰণ দুলু আহমেদটো এনেকুৱা পগলা ব্যক্তি নহয় যে হঠাৎ ফেচবুকত কিবা এটা তেনেকুৱা কণ্ট্ৰভাৰ্চিয়েল কথা এটা দিব। আমি ৰাজনীতি কৰা মানুহ, কেতিয়াবা আমি অন্য দলক সমালোচনা কৰিব এই ধৰণৰ আমি মন্তব্য কৰোঁ, কিন্তু নাম লৈ আমি কাকো মন্তব্য নকৰোঁ। তাত যদি কিছুমানে হৈ হাল্লা কৰি যদি প্ৰমাণ কৰি দিয়ে যে এইজনে অমুকৰ নামহে কৈছে, মই নামবিলাক প্ৰকাশ কৰিম বাৰু। গতিকে মই যি ধৰণে মই যি উদ্দেশ্যি মই আপডেটটো দিছিলোঁ, মই আজি কিন্তু সেইটোত ছাকচেছ। আৰু মই ধন্যবাদ জনাইছোঁ আমাৰ যিসকল বিধায়ক। আজি তেখেতসকলৰো মই দুমুখীয়া চৰিত্ৰটো উদঙাই দিম, কাৰণ তেখেতসকলে আজি মোক নিলম্বন কিয় কৰিব লগা হ'ল। মই আপোনাক সেই প্ৰসংগটোলৈকে যাম। মই এটা কথা আপোনাৰ পৰা আৰম্ভণিতে সুধি লওঁ যে আপুনি গড় হত্যাৰ কথাটো আপোনাৰ ফেচবুক প্ৰফাইলত আপডেটত আপুনি কৈছিলে, আৰু যিগৰাকী ব্যক্তিক আক্ৰমণৰ লক্ষ্য হিচাপে আপুনি লৈছিলে বা সমালোচনাৰ লক্ষ্য কৰি আপুনি লৈছিলে, তেখেতৰ পিতৃৰ প্ৰসংগ আপুনি টানি আনিছিল। এই বিশেষকৈ দুটা বিষয়ত আপুনি আক্ৰমণৰ লক্ষ্য কৰি ল'লে, এইটোৰ কি তথ্য বা কি ভিত্তিত আপুনি গোটেই আৰম্ভ কৰিলে? চাওক, এটা কথা, এই গড় হত্যাকাৰী ৰকিবুল হুছেইন বুলি অকল আজি মই কৈ থকা নাই, সংবাদ মাধ্যমত ইতিমধ্যে নামসহ বহুত আগে প্ৰকাশ পাইছে। বহুত সংবাদ মাধ্যমৰ ওপৰত তেখেতে গোচৰো ৰুজু কৰিছে। আজি হয়তো মই কালিলৈ মই কোৱা নাছিলোঁ, কালি যেতিয়া মই ছাছপেনশ্যন লেটাৰখন পালোঁ, নিলম্বনৰ পত্ৰখন পালোঁ, পোৱাৰ পিছত মই যেতিয়া ভিতৰত সোমাই মই দেখিলোঁ যে এই গড় হত্যাকাৰী বুলি অকল মই কোৱা নাই, আগে পিছে কোৱা কথা নহয়। এতিয়া আমাৰ দলীয় বিধায়কসকলে এডমিট কৰিলে কথাটো। দলীয় বিধায়কসকলে কেনেকৈ এডমিট কৰিলে মই সেই প্ৰসংগত গৈ আছোঁ আপোনাৰ তাত। মই অন্য কথাবোৰ বাৰু কিয় মোৰ লগত সংঘাত হ'ল, কিয় আপডেট দিব লগা হ'ল, সেইটো মই পিছত যাওঁ। ৰকিবুল হুছেইনৰ প্ৰসংগটো যেতিয়া আহিলে, আপুনি খুব ইণ্টাৰেষ্টিং কথা যে আপুনি কাৰো নাম লৈ প্ৰকাশ কৰা নাছিলে। ৰকিবুল হুছেইনে কিয় ধৰি ল'লে যে তেওঁৰ কথা কোৱা হৈছে, বা তাৰ পৰৱৰ্তী পৰ্যায়ত দলীয় বিধায়কসকলক লৈ যিখিনি অনুশাসনমূলক ব্যৱস্থা যি আপোনাৰ ওপৰত লোৱা হ'ল, এই আৰম্ভণিটোক মানে ৰকিবুল হুছেইনে আপোনাক ফোন কৰিছিলে নে কেনেকৈ যোগাযোগ কি হ'ল? তেওঁ এই লম্পট ৰকিবুলৰ লগত মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই। এইটো এটা একেবাৰে সেই পঞ্চায়তৰ টকা খোৱা, গড়ৰ চোৰাং চিকাৰীৰ টকা খোৱা, এইবিলাক সংবাদ মাধ্যমত প্ৰকাশ পাইছেই। গতিকে মোৰ কথা হ'ল যে দলটো নিষেধ কৰি পেলাইছে। এতিয়া মোৰ এই বিধায়কসকল, তেওঁ যেতিয়া দেখিলে যে ফেচবুকত এটা আপডেট দিছে, এতিয়া আপডেট দিলে যোন জড়িত তেওঁৰ গাত লাগিবই। কিন্তু তেওঁতো চতুৰ ৰাজনীতি, ক্ৰিমিনেল হয়, মাইণ্ডটো একেবাৰে মানে মাথাত বেয়া বুদ্ধিবিলাক চলি থাকে, নতুন প্ৰজন্মক বেয়া ফালে ঠেলি দিছে। মই ক'ম সেইটো কথা। তেওঁ লগালগ এটা পৰিকল্পনা কৰিলে যে প্ৰদেশ কংগ্ৰেছতো এই কথাটো কৰি লাভ নাই, কাৰণ দিল্লীত যদি আজিৰ তাৰিখত 17জনকৈ বিধায়কে যদি লিখিতভাৱে দিলে নিশ্চয় মইতো বিধায়ক নহয় বা মই শীৰ্ষ নেতৃত্বৰ নহয়, তেখেতসকলে কথাটো অলপ বিবেচনা কৰে যে 17জন বিধায়কে লিখি দিছে, গতিকে কিবা এটা আছে। গতিকে তাৰপিছতো কিন্তু মোক যে নিলম্বন কৰিলে, মোক এই ধৰণৰ 3 দিনৰ ভিতৰত নিলম্বন কৰা সংবিধানত কোনো ধৰণৰ লিখা নাই। মই যদি কিবা দল বিৰোধী মন্তব্যও কৰোঁ, মই কোনোবা যদি নেতাৰ বিৰুদ্ধেও কওঁ, আমাৰ সংবিধানখন বিধায়ক আৰু আমাৰ অফিচ বিয়াৰৰ কাৰণে বেলেগ নহয়, একেখনেই সংবিধান। তাত একেবাৰে সময়সীমা দিয়া আছে, 14 দিনৰ ন'টিছ দিব লাগিব যিসকল AICC মেম্বাৰ হয়। মই কালি চাব, মোৰ নিলম্বন যিখন পত্ৰ তাতে দিছে যে এইখন আণ্ডাৰ এপ্ৰুভেল অফ PCC প্ৰেচিডেণ্ট ৰিপুণ বৰা বুলি দিছে, চহী ৰঞ্জন বৰাই কৰিছে। এই ৰঞ্জন বৰাটো এইটো পঞ্চায়তৰ নামত বহুত টকা খাইছিলে, অডিঅ' ক্লিপিং মোৰ তাত আহিছে কিছুমান, মই দিম। সেইজনো এজন লম্পট। চব মানে এইবিলাক কোনো ব্যৱসায় নাই, এই দলৰ নামতে টকা খাই আছে আৰু পঞ্চায়তৰ টিকেট দিম বুলি। মই পৰৱৰ্তী পৰ্যায়ত মই অডিঅ'বিলাক ফাদিল কৰিম বাৰু। তেতিয়া তেওঁ অৰ্ডাৰখনত মই চালোঁ, তাতে লিখিলে যে APCCৰ সাধাৰণ সম্পাদক। তাত মোক AICC মেম্বাৰ বুলি লিখা নাই। আজিৰ তাৰিখত মই AICC মেম্বাৰ, ৰাহুল গান্ধী ডাঙৰীয়া যিখনত সভাপতি হৈ আছে তাৰে এজন মই সদস্য। ডাউট মই ভুল কৰিব পাৰোঁ, বা মই কিবা দল বিৰোধী মন্তব্য দিব পাৰোঁ, বা মই দলীয় নেতাৰ বিৰুদ্ধে ক'ব পাৰোঁ,
ৰিপুণ বৰা ডাঙৰীয়াই সেইখন ফৰৱাৰ্ড কৰিব লাগিব এপ্ৰুভেলৰ কাৰণে AICC লৈ। আৰু AICC যদি ভাবে যে নহয় এইটো দল বিৰোধী মন্তব্য, তেখেতে তেতিয়া এপ্ৰুভেল দিলে তেতিয়া ৰিপুণ বৰা ডাঙৰীয়াই অৰ্ডাৰটো দিব যে অন দ্য এপ্ৰুভেল অফ AICC। এইটো সংবিধানে কৈছে, মই পত্ৰ লিখিম। কাৰণে মই ভাল পাইছোঁ যে 3 দিনত ইমান এই বানপানীৰ সময়ত ইমান গুৰুত্বপূৰ্ণ বিষয় কিছুমান আছে। এই লম্পট দগাবাজ 420 ৰকিবুল হুছেইনটো বিধানসভাৰ বাহিৰত আমাৰ CLPৰ মজিয়াত দুলু আহমেদৰ কথা উত্থাপন কৰিছে। লাজ লগা কথা এইটো। তেখেতে আজি 4 দিনমান আগতে ৰাতি এখন ডিনাৰ পাৰ্টি ঘৰত বহাইছে। পৰিকল্পনা সেইদিনা হৈছে মই যে ছাছপেণ্ড হ'ম ইতিমধ্যে মই 4 দিনকৈ গম পাই গৈছোঁ। আমাৰ যিগৰাকী সভাপতি বৰ্তমানৰ মেৰুদণ্ডহীন সভাপতি ৰিপুণ বৰা ডাঙৰীয়া মেৰুদণ্ডহীন, তেখেতৰ 25 তাৰিখলৈ ষ্টেণ্ড 24 তাৰিখলৈ ষ্টেণ্ড ঠিকে আছিলে। মোৰ কথা হ'ল যে তেখেতে 24 তাৰিখলৈ যিটো ষ্টেণ্ড লৈছে তেওঁক মই ভাল পাইছোঁ। 25 তাৰিখে যিখন সভা হ'ল এই লম্পট দগাবাজ পঞ্চায়তৰ টকা খোৱা ৰকিবুল হুছেইন, ক'বই লাগিব কাৰণ চব চেনেলত কৈছোঁ যদি কমে আৰু হয়ো। তেখেতৰ ঘৰত মিটিং হৈছে আৰু বাহিৰত ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াক যেতিয়া মিডিয়াই সুধিছে কৈছে যে আমি 6 নং দফাৰ ওপৰত আলোচনা কৰিছোঁ। 6 নং দফাৰ ওপৰত আলোচনা কৰিছে, এইটো দলীয় মজিয়াটো কৰিব পাৰি, এজনৰ ব্যক্তিগত ঘৰত কিয়? কৈছে নহয় 6 নং দফাটো 6 নং দফাটো কাৰ্যকৰী হ'লে মুছলিমসকল বেছিকৈ ক্ষতিগ্ৰস্ত হ'ব। এতিয়া মই কৈছোঁ মুছলিমসকল ক্ষতিগ্ৰস্ত হ'লে কি অকল মুছলিমসকলে সহায় কৰিব নেকি? হিন্দু নেতাসকলে সহায় কৰিব নালাগিব নেকি? এই ধৰণৰ কিছুমান মানে মিছা কথা কৈ ধৰা পৰিছে। পৰিকল্পনা হ'ল মই গম পালোঁতো মোক হেৰি কৰিবই, মোৰো এটা সন্মান আছে। মই যিহেতু দল ভাল পাওঁ, দল কৰিও যাম বুলি কৈছোঁ, ভৱিষ্যততো কৰিম। অহাবাৰ হাজো সমষ্টিৰ পৰা মই নিৰ্বাচনত প্ৰাৰ্থিত্ব বিচাৰিম কংগ্ৰেছৰ পৰা। দলে যদি ভাবে যে দুলু আহমেদ যোগ্য প্ৰাৰ্থী নহয়, দলক প্ৰাৰ্থিত্ব দিব নালাগে, মই নিৰ্দলীয়ভাৱেও খেলিম। কাৰণ হাজো সমষ্টি আৰু এটা মাজত কথা, যদি দলে যদি মোক বিবেচনা নকৰে মোৰ প্ৰাৰ্থিত্ব ইমানখিনি কৰাৰ পিছতো মই যদি নিৰ্দলীয়ভাৱে খেলিব লগা হয়, 100% মই আজি আপোনালোক ঘোষণা কৰিছোঁ চামগুৰিৰ পৰা মই নিৰ্বাচন খেলিম। আৰু মোৰ জনপ্ৰিয়তা তেওঁৱে আনাই দিছে লম্পট ৰকিবুল হুছেইনে। নিৰ্দলীয় খেলিব লাগিব। মই কি কৈছোঁ যে ইমানখিনি কৰাৰ পাছত আজি হাজো সমষ্টিটো মই ৱাজেদ আলীৰ সম্পৰ্কটো মই যাম, লিংকটো মানে অলপ কাটিকে যাব। মই এই যিটো মোৰ হাজো সমষ্টিৰ কথা কৈছোঁ তাত মই লোকসভা নিৰ্বাচনত 70,000 ভোট দিছোঁ, বিজেপিতকৈ মই 5,000 ভোট বেছি দিছোঁ। মোৰ নিৰ্বাচনতকৈ মই 24,000 ভোট বেছি দিছোঁ। আচলতে এয়া এক মুকলি চেলেঞ্জ বুলিয়ে ক'ব পাৰি, কাৰণ চামগুৰিৰ পৰা যিহেতু আপুনি নিৰ্বাচন খেলিম বুলি কৈছে। মুকলিকৈ কৈছোঁ। আৰু সেই কথাটো সেই প্ৰসংগটোত আহি আছোঁ। গতিকে মই পঞ্চায়ত নিৰ্বাচনতো মই হাজো সমষ্টিত 3খনকৈ জিলা পৰিষদ পাইছোঁ 4খনৰ। এতিয়া মোক ভাল কামত লগাবহে লাগে। মোক ভাল কামত নলগাই দেখিলে যে নহয় দুলু আহমেদ জিকিব, দুলু আহমেদ জিকিলেতো মোৰ আটাইতকৈ ভুল হৈ গ'ল মই অসমীয়া মুছলিম ল'ৰা। মোৰ অসমীয়া মুছলমান হোৱাটো এতিয়া কংগ্ৰেছৰ মজিয়াত ভুল বুলি আপুনি অনুভৱ কৰিছে? মানে 100% কিয় কৰিছোঁ? যোৱাবাৰ আপোনালোকে দলীয় প্ৰাৰ্থীৰ তালিকাখন চাব 2016 বিধানসভা নিৰ্বাচনৰ। অকল মই এগৰাকী আছোঁ আৰু এগৰাকী বা দুগৰাকীতো নায়েই। মই নাম নকওঁ, নাম ক'লে আকৌ বহুত অসমীয়া মুছলমান বুলি এই তাৰ কিছুমান আহি যাব। মই এইটো অসমীয়া মুছলিম মুছলিম বুলি মই ভাগ কৰিব খোজা নাই। মই ক'ব খুজিছোঁ যে আমি কিয় বিদ্ৰোহী হৈ আছোঁ, অসমীয়া মুছলিমখিনি বিদ্ৰোহী কিয় হৈ আছে? এই দগাবাজ ৰকিবুল হুছেইনৰ কাৰণে। তেখেতৰ কথা হ'ল যে এই যেতিয়া মই সমষ্টিত মোক দিগদাৰি দি আৰম্ভ কৰিছে, বিভিন্ন মানুহ বিভিন্ন ধৰণে সোমাই দিছে। যোৱাবাৰ বিধানসভা নিৰ্বাচনতো 8জনক ইণ্ডিপেণ্ডেণ্ট খেলিছে, তাৰে 6জনক তেখেতে ব্যক্তিগতভাৱে ধনেৰে সহায় কৰিছে মোক হাজো সমষ্টিত। আকৌ এইবাৰো কৰিব। ক'ব যি হয় এতিয়াই শেষ হৈ যাওক, হয় ওপৰত যাম নহয় তলত যাম, কিন্তু এওঁৰ চৰিত্ৰটো তৃণমূল কৰ্মীয়ে গম পাব লাগিব। হাজো সমষ্টিত বিধানসভাত এনেকুৱা হ'ল নেকি যে বিজেপি বা প্ৰতিদ্বন্দ্বী দলৰ প্ৰাৰ্থী জয়ী হ'লেও হওক দুলু আহমেদ জয়ী হ'ব নালাগে? কথাটো আপুনি ঠিক কথা কৈছে। তেখেতৰ কথা হ'ল যে কোন জয় হয় কোনে টিকট পায় সেইটো কথা একো নাই, দুলু আহমেদক টিকটটো পালে জিকিব। আৰু হাৰোৱাৰ কাৰণেতো সময়ততো মানুহ দি দিলে নহ'ব, এতিয়াৰ পৰা মানুহ প্ৰক্ষেপ কৰি দিছে। আচ্ছা, প্ৰক্ষেপটো কেনেকৈ কৰিছে? এজন হিন্দু ল'ৰা তেখেতক কৈছে যে দুলু আহমেদক মই টিকট নিদিওঁ, অহাবাৰ তাত হিন্দু কেণ্ডিডেট দিম। কিমান সাম্প্ৰদায়িক দুষ্ট, কিমান ক্ৰিমিনেল মাইণ্ডেড চাব দেই। হিন্দু কেণ্ডিডেট দিম, তুমি কেণ্ডিডেট চোৱা। ঘূৰি আছে, ঘূৰক, মোৰ ক'ব লগা একো নাই। আমি দলীয় প্ৰাৰ্থীটো বিচাৰোঁ, সকলোৰে অধিকাৰ আছে। আৰু এজন মুছলিম মানুহক বেলেগকৈ মাতি কৈছে তোমাক প্ৰাৰ্থিত্ব দিম। বেচেৰাটোক আকৌ তেখেতকো ছাছপেনশ্যন কৰিছে। দুখ লাগে। এই ইছ্যুটোত ষড়যন্ত্ৰ বুলি সেইজনো হ'ল নহয়, মোৰ বিৰুদ্ধে আগবাঢ়ি আহিছিল। আৰু কেনেকৈ আগবাঢ়ি আহিছিলে? তেখেতে এই লম্পট ৰকিবুল হুছেইনটো চাই আছিলে যে দুলু আহমেদে কেতিয়া সঠিক কৰোঁ। কাৰণ লোকসভাত যেতিয়া মই 5,000 ভোট দিলোঁ আৰু এই পঞ্চায়তত মই যেতিয়া 12,000 ভোট বিজেপিতকৈ লিড দি মই
তিনিখনকৈ জিলা পৰিষদ গঠন কৰিলোঁ আৰু এই লম্পট ৰকিবুল হুছেইনটো নিজৰ ৱাৰ্ডত হাৰিছে। লাজ লাগিব লাগে, জ্যেষ্ঠ নেতা কৈ থাকে নিজৰ জ্যেষ্ঠ তাত হাৰিছে। গতিকে ইমান জ্যেষ্ঠ নেতা কয়, গতিকে তেওঁ হাৰাৰ পাছত দেখিলে যে এওঁতো জিকিব, মই জিকিম বুলি ভাবিছে। তেওঁ সেইকাৰণে এই মানুহবোৰ সোমাই দি কেনে মুছলিম জেগাত মোৰ গাঁৱত সোমাই দিছে যে তুমি তাত যোৱা। গাঁৱত এখন গণ্ডগোল হোৱাৰ লগে লগে তেতিয়া কি কৰিব যে দুলু আহমেদে বানপানীত সহায় কৰিব অহা মানুহ দুলু আহমেদৰ কৰ্মীয়ে অপদস্থ কৰিছে। এটা বেয়া মেছেজ যাব। মই লগালগ ৰিপুন বৰা ডাঙৰীয়াক জনালোঁ কথাটো, যোৱা 24 তাৰিখৰ কথাটো। জনাৰ পিছত ৰিপুন বৰা ডাঙৰীয়াই লগালগ সঁকি দিলে, সঁকি পত্ৰ দিলে যে তুমি কালিৰ পৰা নাযাবা। দ্বিতীয় দিনাখনে 25 জুলাই সেই ল'ৰাজন তাই তাত আকৌ উপস্থিত হৈছিল, মোৰ গাঁৱত গৈছিল। কোন ৰিপুন বৰা? ৰকিবুল হুছেইনে মোক ছাছপেণ্ড কৰিব, ৰকিবুল হুছেইনে চৌকছ দিব, ৰিপুন বৰা একো কৰিব নোৱাৰে। এইটোতো সাংঘাতিক কথা কৈছে। ইমান শক্তিশালী এতিয়া দলৰ ভিতৰত। পাছত মই যেতিয়া দেখিলোঁ 25 তাৰিখে ৰিপুন বৰাৰ অৰ্ডাৰখন ভৰিৰে মোহাৰি তেওঁ হেৰি কৰিছে, আকৌ দল বিৰোধী কাম কৰিছে, তেওঁ বহিষ্কাৰ হ'ব লাগে নে? এইটো গুৰুত্বপূৰ্ণ কথা, কাৰণ যদি দলৰ সভাপতিৰ নীতি অমান্য কৰি তেওঁ দলত এই ধৰণৰ কাম কৰিছে, তেতিয়া অনুশাসনমূলক ব্যৱস্থা সেইজন ব্যক্তিৰ ওপৰত হ'ব লাগিছিলে। অনুশাসন ব্যৱস্থা হ'ল, মানুহক মই ব্যৱহাৰ কৰাটো কথা কৈছোঁ যে 24 তাৰিখেৰ অৰ্ডাৰখন 25 তাৰিখে তেওঁ ভায়লেশ্যন কৰি আকৌ গৈছে। মই সভাপতিক আকৌ জনালোঁ, তাততো আৰু দ্বিতীয়বাৰ চৌকছৰ কথা নাহে। লগালগ বহিষ্কাৰ বা লগালগ ছাছপেনশ্যন নকৰিলে। গম পালোঁ পিছত ৰিপুন বৰা ডাঙৰীয়াই কৰিব ওলাইছিলে। লগালগ এই লম্পট ৰকিবুল হুছেইনে ফোন কৰিছে যে আপুনি যদি মোৰ ল'ৰাটোক ছাছপেণ্ড কৰে, আপোনাৰ চকীখন লৰক বৰক হৈ আছে, মই আপোনাক সহায় কৰিব নোৱাৰিম। আৰু এই মেৰুদণ্ডহীন ৰিপুন বৰাই দলটো ধ্বংস কৰিছে। তেখেতে নিজৰ চকীখনৰ স্বাৰ্থত ৰকিবুলৰ নিচিনা এটা লম্পটৰ ভৰিত পৰি মোক আজি এই চৌকছখন দিয়াৰ পিছত একেবাৰে 3 দিনৰ ভিতৰত নিলম্বন কৰিছে। ড্ৰাফটিংটো আকৌ আমাৰ এই লম্পটটোৰ ঘৰলৈ যায় যে চাওকচোন দুলু আহমেদক ছাছপেণ্ড কৰাৰ ড্ৰাফটিং এইখন, এই লম্পটটো চাই দিয়ে, কাৰণ অনুশাসন কমিটিত আছে। গতিকে মোৰ যিজন ব্যক্তিৰ বিৰুদ্ধে অনুশাসন অভিযোগ আছে, সেইজন ব্যক্তিয়ে আকৌ অনুশাসনৰ হেড হৈ আছে বিচাৰ কৰিবৰ কাৰণে। এইদৰে আৰু আজি কেইদিনমান আগতে এই লম্পটজনক অনুশাসন কমিটিৰ পৰা খেদিছিলে, পৃথিৱী মাঝি ডাঙৰীয়াক দায়িত্ব দিছিলে। আকৌ লম্পটজনে দ্বিতীয় দিনা প্ৰভাৱ খাটুৱাই দিল্লীত তেখেতে মানে দক্ষ কিবা কিবি ঢেৰ কয়, আজিকালি আৰু কি হিচাপে দক্ষ কম। আকৌ দ্বিতীয় দিনা ৰিপুন বৰাৰ অৰ্ডাৰখন নিজে কেঞ্চেল কৰি ওপৰৰ পৰা এটা অৰ্ডাৰ আনিছে। গতিকে এই অৰাজকতা চলি আছে। আজি এখন বেলেগ অৰ্ডাৰ, কালি এখন বেলেগ অৰ্ডাৰ। এইজন মানুহক অনুশাসন কমিটিত বনাই ৰাখিছে। এতিয়া কৈ ফুৰে চবতে, তেওঁ দিল্লীত কৈ ফুৰে তেওঁ বোলে দক্ষ নেতা, জ্যেষ্ঠ নেতা, দুটাকৈ সাংসদ জিকাইছে। এই লম্পটটো দুটাকৈ সাংসদ কেনেকৈ জিকাব পাৰে? যিজন মানুহ নিজৰ ৱাৰ্ডত হাৰিছে, যিজন মানুহ মন্ত্ৰী হৈ থকাত 11টা বিধানসভা নগাঁও জিলাত আছিলে, 9টাতে হাৰিছে। যিজন মানুহ শক্তিশালী মন্ত্ৰীত হৈ থকাত ধুবুৰী জিলাৰ ইনচাৰ্জ থাকোঁতে এটাও চিট জিকা নাই যোৱা বিধানসভাত, সেইজন কি শক্তিশালী মন্ত্ৰী? এইজন হৈ গ'ল লুণ্ঠনকাৰী, পঞ্চায়তৰ টকা খোৱা, চোৰাং চিকাৰীৰ লগত জড়িত। আৰু কিমান কম? আচ্ছা, আপোনাৰ যেতিয়া নিলম্বন পত্ৰ আপোনাক দিয়া হ'ল, আপোনাৰ অনুশাসনমূলক ব্যৱস্থা আপোনাৰ ওপৰত লোৱা হ'ল, তেতিয়া বাকী দলৰ সতীৰ্থসকলে, আপোনাৰ যিখিনি বিধায়ক আছে বা দলৰ যিখিনি নেতৃত্ব আছিলে, তেওঁলোকৰ লগত সম্পৰ্কটো আপোনাৰ কেনেকুৱা হৈ আছে আৰু তেওঁলোকে আপোনাৰ কি ভূমিকা ল'লে? এতিয়া কংগ্ৰেছ দলত এটা বিধায়কৰ চিণ্ডিকেট হৈছে। মোক যেতিয়া নিলম্বন কৰাৰ কাৰণে প্ৰদেশ কংগ্ৰেছৰ পৰা একো ব্যৱস্থা ল'ব পৰা নাই, কাৰণ মইতো দল বিৰোধী কাম কৰা নাই, মই মন্তব্য দিয়া নাই। তেতিয়া লম্পট ৰকিবুল হুছেইনে কি কৰিলে, বিধায়কসকলক মেনেজ কৰিলে। আচ্ছা, মেনেজ কৰি কিনে এখন লেটাৰ দিলে যে দুলু আহমেদে দল বিৰোধী মন্তব্য দিছে, নেতাৰ ক্ষতি হৈছে, দুলু আহমেদৰ ওপৰত একশ্যন ল'ব লাগে। 17জনকৈ বিধায়কে চহী কৰিছে। অথচ সেই বিধায়কসকলৰে মাজত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, তেখেতে সংবাদ মাধ্যমত মুকলিকৈ কৈছে, আপোনালোকে চাব ভিডিঅ'টো, দেখাব এইবিলাক, যে মই অনুভৱ কৰিছোঁ কংগ্ৰেছ দলত থাকিলে মই ৰাইজৰ উন্নতি কৰিব নোৱাৰিম। স্পষ্টকৈ কৈছে। নাই, এতিয়া সেইটোতো প্ৰচাৰ হৈ গৈছে বিভিন্ন সময়ত। তেওঁ লগালগ ছাছপেণ্ড কি কৰে, চৌকছ বহিষ্কাৰ কৰে নকৰে এইটো বেলেগ কথা, কিন্তু লগালগ এখন চৌকছ আহিব লাগিছিল, আহিল নাই আহা। সেইটো সাংঘাতিক। আজি মই এটা ফেচবুকত আপডেট দিছোঁ, কাৰো নাম কোৱা নাই, মই দলৰ নাম কোৱা নাই, কোনো ব্যক্তিৰ নাম কোৱা নাই। ৰূপজ্যোতি কুৰ্মীয়ে এই পৰ্যন্ত কৈছিলে যে যদি মন্ত্ৰিত্ব দিয়ে তেওঁ বিজেপিত জইন কৰিব। একেবাৰে দলৰ বিৰুদ্ধে। আনকি তেখেতে বহুতবাৰ ৰিপুন বৰাৰ বিৰুদ্ধে কথা কৈছে। আনকি তেখেতে আমাৰ আগৰ যিগৰাকী সাধাৰণ সম্পাদক ইনচাৰ্জ আছিলে CP যোশী, তেখেতক হটাব লাগে বুলি কৈছিলে। মই এইবিলাক, তেওঁ মোৰ ভাল বন্ধু, কিন্তু মই কম্পেয়াৰটো কিয় কৰি আছোঁ যে দলত কি চলি আছে, দলত অনুসৰণ। কাৰণ ৰূপজ্যোতি কুৰ্মী যদি ডাঙৰীয়া যদি মুছলিম হ'ল হয়, তেওঁ লগালগ ষড়যন্ত্ৰৰ বুলি হ'ল হয়। কিন্তু তেওঁ যে ৰকিবুল হুছেইনৰ নিচিনা লম্পটৰ লগত কোনো এইটো যিটো সাম্প্ৰদায়িক ৰাজনীতি কৰে সেইটোৰ লগত তেওঁৰ লিংক নাই। সেইকাৰণে তেওঁৰ কথা হ'ল যে যি কৈছে কৈছে।
আচ্ছা এতিয়া ৰূপজ্যোতি কুৰ্মী যেতিয়া ডাঙৰীয়া এইটো ক'লে কোৱাৰ পাছত ৰূপজ্যোতি কুৰ্মী ডাঙৰক নিদিলে বাৰু এইটো দলৰ কথা কিন্তু মোৰটোত গোটেইখিনি একগোট হৈ এখন চহী কৰিলে চহী কৰি কিনে সেই লেটাৰখনৰ ওপৰত মোক নিলম্বন কৰিলে আচ্ছা চৌকছটো মোক আগেই দিছিলে চৌকছ দি কিনে মোক নিলম্বন কৰিব পৰা নাই এই লেটাৰখন দিয়াৰ পাছত মোক নিলম্বন কৰিলে কালি এই গোটেইসকলে মিলি আকৌ দিল্লীত যায় এটা শীৰ্ষ নেতৃত্বক লৈ কিনে ক'ব যে নহয় এবাৰ বহিষ্কাৰ কৰিব লাগে গতিকে এটা লবি হৈছে এতিয়া মোৰ কথাটো হ'ল ইহঁতে যিমান হৈ হাল্লা কৰিছে বিধায়কখিনিয়ে এই বিধায়কখিনিয়ে প্ৰমাণ কৰি দিলে নাই যে কংগ্ৰেছত গড় হত্যাকাৰী আছে কংগ্ৰেছত লুণ্ঠনকাৰী আছে কংগ্ৰেছত বিজেপি এজেণ্ট আছে কৰি দিলে কংগ্ৰেছত বাংলাদেশী আছে কৰি দিলে নাই মইতো নাম ক'ব লগা হোৱা নাই তেখেতসকলে কৈ দিলে কিন্তু যাৰ কাৰণে মই নাম ক'ব বাধ্য হৈছোঁ যাৰ কাৰণে মই ছাছপেণ্ড হৈছোঁ অতি তাৎপৰ্যপূৰ্ণ কথা কিছুমান পোহৰলৈ আহিছে এয়া এজন কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাজ্যিক সাধাৰণ সম্পাদকৰ ভাষ্য আপোনালোকে শুনিছে আৰু চিন্তা কৰক কি ধৰণে এতিয়া এটা সময়ত ৰাজ্য শাসন কৰা দলটোৰ ভিতৰত চলাত এতিয়া কি ৰাজনীতি চলি আছে